নমস্কাৰ স্বাগতম জনাব নতুন এটা ভিডিঅ'লৈ মই এতিয়া বৰ্তমান লগৰ ল'ৰাৰ ৰুমত আহিছোঁ। আজি মই লগৰ ল'ৰাৰ ৰুমতে থাকিম। তাৰপিছত আজি মোক লগৰ ল'ৰাই মোক কি বনাই খুৱাব সেইটো নাজানো। তাৰপিছত লগৰ ল'ৰা বাহিৰলৈ গৈছে, একচুৱেলি ডিউটিৰ পৰা জাষ্ট আহি পাইছেহি মানে। তাৰপিছত গা ধুবলৈ গৈছে। তাৰপিছত ময়ো মানে গোৱালপাৰা গৈছিলোঁ। তাৰপিছত গোৱালপাৰাৰ পৰা মই ডাইৰেক্ট লগৰ ল'ৰাৰ ৰুমত আহিছোঁ। তাৰপিছত অলপ সময় ৰেষ্ট কৰিছোঁ। তাৰপিছত বহুত মানে ক'বই নালাগে, বহুত ভাগৰ লাগিছে। একদমবাৰে পূৰা মূৰটো বিষাই আছে, ক'বই নালাগে। ৰুমতে আছে, সেইটো লগৰ ল'ৰাৰ ৰুম হয়, আৰু ইয়াত বাবু তিনিজন আছে। আজি মই বাবু তিনিজনৰ আজি পৰিচয় ল'ম, নাম সুধিম, কিমান ক্লাছত পঢ়ে। বাবু ক'ব, কি নাম বাবু তোমাৰ? নাম শ্ৰী নিশান দাস। কিমান ক্লাছত পঢ়া? 5। আৰু তোমাৰ? আহা ইফালে। কি নাম তোমাৰ? কি নাম? তিৰি তোমাৰ দাস। তোমাৰ পাপাৰ নাম কোৱা, পাপাৰ নামটো কোৱা আকৌ। হা এফালে লাজ কৰিব নালাগে নহয়। এইটো বাবু এজন আছে, নাম কোৱা বাবু। ৰূপম দাস। কিমান ক্লাছত পঢ়া তুমি? 6ত। তোমাৰ ঘৰৰ কোন কোন আছে? ককা আৰু খুৰীমা আৰু মা, খুৰী আৰু বা। তাৰপিছত দেউতাৰ নাম কি? দেউতা বেয়া নাপাব দেই, নাজানো নহয় মই। তাৰপিছত মাৰ নাম কি? বৰষা দাস। আজি স্কুললৈ গৈছিলা? কিহৰ এক্সাম আছিলে? গণিতৰ। আৰু তোমাৰ আছে নাই এক্সাম আছিলে নাই? কিমান ক্লাছ বুলি কৈছিলা? ক্লাছ 5। তুমি 6? তুমি 5? আৰু তুমি? অংগনবাড়ী। একটু বাবু হেৰি কৰিব, এক্সাৰচাইজ। এক্সাৰচাইজ কৰিব। কৰা তুমিও কৰা। উঠাব পাৰিবা নাই? বাবু, মই শুনিবলৈ পাইছোঁ তুমি বোলে ডেন্স কৰিব জানা, ডেন্স কৰাচোন। নাচিবলৈ জানা বোলে তুমি? বাবু তিনিজন আহিছিলে, তাৰপিছত বাবু তিনিজনে গ'ল। ৰেগুলাৰ অহা বুলি কৈছে। মই লগৰ ল'ৰাক মই সুধিছিলোঁ। তাৰপিছত লগৰ ল'ৰাই ক'লে যে সন্ধিয়া সময়ত তিনিজনো আহে, মানে ৰেগুলাৰ মানে এক্সাৰচাইজ কৰিবলৈ আহে। তাৰপিছত এক্সাৰচাইজ ওলাই গ'ল। তাৰপিছত পঢ়া শুনা কৰিবলৈ হ'ল যে ৰাতিও হৈ গ'ল, সেইটো কাৰণে গ'ল। আকৌ কাইলৈ আহিব চাগে। মই এতিয়া বৰ্তমান বিজয়নগৰ খৰপাৰাত আছোঁ। হাইৱেৰ পৰা অলপ ভিতৰ সোমাব লাগে, বেছি নহয়, আপোনাৰ 100 মিটাৰমান হ'ব। 100 মিটাৰমান ভিতৰ সোমাব লাগে। ডাইৰেক্ট মই ইয়াত অলপ হেৰি কৰি আছোঁ, ৰেষ্ট কৰি আছোঁ। তাৰপিছত আজি লগৰ ল'ৰাই কি বনাই খুৱাই সেইটো নাজানো। আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাই থাকিব। एक बाइक में 3 आदमी है,
নাই আমাক দেখুৱাও नहीं लगेगा रे भाई কোনটো সাইডত লৈ আনি যাও লাইট একদম বৰিং লাগি আছে ক'ব নালাগে এতিয়া সেইটো কাৰণে বিজয়নগৰত আহিছোঁ দাস কেবিন হোটেলত আহিছোঁ এই গজা নহয় খজা লৈছোঁ তাৰপিছত চাহ ইয়াত আহিছোঁ একেবাৰে আৰু বহুত লাগিছে ক'ব নালাগে একদমবাৰে দিনত একো খোৱাই নাই জাষ্ট দিনত পঠাই খাইছিলোঁ এতিয়া চাহ খাম তাৰপিছত ৰাতি মোক স্পেচিয়েলি মোক বনাই খুৱাব কুকিং মেন হয় ছেকেণ্ড কুকিং মেন হয় ৰাতি কি বনাব নাজানো আজি মই খুৱাই খাম আৰু জাষ্ট মানে গা পাত ধৰি বিছনাত বহি থাকিব লাগে মোক খুৱাব মই খাম চাহ খাম কোনে খুৱাব সেইটো কোৱা গাহৰি আৰু তুমি কি গাহৰি মই গাহৰি নাখাওঁ নহয় এই ব্ৰইলাৰ লৈ আনিলোঁ গাহৰি বেষ্ট গাহৰি মাংস বনাই খুৱাব গাহৰি খাম নাই জিৰ' পইচা জিৰ' নাই টকা পইচা নাই জিৰ' একদম শূন্য নাই বনাব নাজানো নহয় আমাৰ পূৰা বিজি পূৰা সেই চশমাটোৰ পৰা মাৰি আছে ক'ব নালাগে পূৰা হিৰ' লাগি যায় হিৰ' একদম না পূৰা ফটো তুলিবলৈ জানে এই পূৰা একদম মজাকৈ স্মাইল প্লিজ লগৰ ল'ৰাৰ য'ত থাকে পাকঘৰ হয় তাৰপিছত আজি মানে গাহৰি মাংস লৈ অনাৰ কথা আছিলে তাৰপিছত ব্ৰইলাৰ মাংস লৈ কেঞ্চেল হৈ গ'ল তাৰপিছত আজি ব্ৰইলাৰ মাংস লৈ আহিলে তাৰপিছত লগৰ ল'ৰাই পৰা ব্ৰইলাৰ মাংস বনাই আছে একচুৱেলি মোক বনাব দিছিলে মই ইমান বনাবলৈ নাজানো মানে বনাবলৈ নাজানো বুলি নহয় মানে কম পৰিমাণকৈ জানো আৰু ইমান পাৰফেক্টলি বনাবলৈ নাজানো মানে নিজৰ ঠিক জানো আৰু ল'ৰা মানুহ বনোৱা ঠিক তাৰপিছত সেই বঢ়িয়াকৈ বনাই আপোনালোকক মই দেখুৱাম কেনেকৈ ভাজি আছে ইয়াতে চাব ইয়াতে পৰ্দা দি থোৱা আছে এইটো মাংস ৱাও ধুনীয়া আহি আছে দেই বঢ়িয়া বঢ়িয়া বনা তাৰপিছত দেখুৱাম আৰু মই কিমান দেখুৱাম আৰু খোৱা লোৱা কিমান দেখুৱাম মাজত সময়তো বহুতবাৰ আপোনালোকক ব্ৰইলাৰ মাংস বনোৱা গাহৰি মাংস বনোৱা তাৰপিছত মাছ বনোৱা সেইবোৰ বহুত দেখুৱাই দিলোঁ তথাপি আপোনালোকক মই আজি দেখুৱাই দিছোঁ তাৰপিছত লগৰ ল'ৰাই কেনেকৈ বনাইছোঁ অলপ বুলি আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াত পাকঘৰৰ পৰা মই আহিলোঁ ইয়াত পাকঘৰৰ পৰা ইয়াত বহি আছোঁ আজি এনেকুৱা গৰম হৈ আছে নহয় ক'ব নালাগে একদমবাৰে ইয়াত বিচনাত আজি খুব মই বহুত ভাগৰো লাগিছে আজি একদমবাৰে ক'ব আৰু ক'ব নালাগে ইয়াত ৰেষ্ট কৰি আছোঁ তাৰপিছত আজি ভিডিঅ' ইফালে আজি গ'লোঁ বিজয়নগৰ গৈ চাহ খাবলৈ গ'লোঁ তাৰপিছত চাহ খাই গৈ আকৌ লগৰ ল'ৰাৰ ঘৰত গ'লোঁ লগৰ ল'ৰাবোৰৰ ঘৰত গৈ আহিলোঁ এতিয়া ফাইনেলি লগৰ ল'ৰাৰ ৰুমতে আছোঁ তাৰপিছত আজি ভিডিঅ' অলপ সেই হৈ গ'ল ৰিমেক্স টাইপ হৈ গ'ল আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি মোক কেলৈ ফোন কৰি আছে আপোনালোকে মোক কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব সৌৰভ ঠাকুৰীয়া হয় সৌৰভ ঠাকুৰীয়া আৰু আছে অজয় কলিতা